Hello everyone, Jyotish blogger অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ' ষ্টাৰ্ট কৰাৰ আগতে মই অকমান মোৰ বিষয়ে জনাই ল'ব খুজিছো। মই ইউএছলৈ আহিবলৈ বহুত বেছি মাহ হোৱা নাই, কেইমাহমান হৈছে আৰু মই ইউটিউবত ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছো আজিৰ পৰা একমাহমান আগতে। ইয়াৰ আগত মই ইউএছত অহাৰ আগতে মোৰ এনেও এটা হবি হয় যে মই নতুন নতুন ঠাইবিলাক ঘূৰি ভাল পাওঁ, ঠাইখিনি এক্সপ্ল'ৰ কৰি ভাল পাওঁ, সেই ঠাইখিনিৰ পৰা যিমানখিনি মই ইনফৰ্মেশ্যন গোটাব পাৰোঁ গোটাওঁ। ইয়াতে অহাৰ পিছতো মই তেনেকুৱাকৈ কিছুমানমান ঘূৰিলোঁ, ঠাইবিলাক চালোঁ। তেতিয়া ভিডিঅ' বনোৱা কথাটো ইমান ভবা নাছিলোঁ, কিন্তু পিছত ভাবিলোঁ যে যিহেতু মই ঠাইবিলাক চাই আছোঁ, সেইকাৰণে ভিডিঅ' সহকাৰে ইনফৰ্মেশ্যন গোটাই মই ইউটিউবত দিওঁ। মোৰ ভিডিঅ'ৰ পৰা কোনোবা নহয় কোনোবা উপকৃত হ'ব। সেইকাৰণে ইনফৰ্মেশ্যনবিলাক লৈ পেলাই ভিডিঅ' বনাই আছোঁ। যেনেকুৱা মই নাইগ্ৰা ভিডিঅ' বনাইছিলোঁ, নাইগ্ৰা ভিডিঅ'ত মই নাইগ্ৰাৰ অৰিজিনৰ বিষয়ে কৈছিলোঁ, KFCৰ ক'ৰপৰা ষ্টাৰ্ট হৈছিলে সেইটো জনাইছিলোঁ। কুয়াহোগা ভেলী নেশ্যনেল পাৰ্কত গৈছিলোঁ, কুয়াহোগা ভেলী নেশ্যনেল পাৰ্কৰ যিমানখিনি ইনফৰ্মেশ্যন গোটাব পাৰিছিলোঁ গোটাই মই ভিডিঅ' সহকাৰে ইউটিউবত দিছিলোঁ। আৰু মই এনেই ডেইলি ব্লগ বনাব পাৰোঁ, কিন্তু ডেইলি ব্লগৰ পৰা মই ভাবোঁ যে ৰাতিপুৱা ব্ৰাছ কৰিলে, চাহ খালে, কিবা খালে, আমুক কৰিলে সেইখিনিৰে মানুহৰ ইমান বেছি লাভ নহয়, কাৰণ সেইখিনি চবেই কৰে। কিন্তু এটা নজনা কথা এটা জানিলে মানুহ নিশ্চয় উপকৃত হয় বুলি মই ভাবোঁ। সেইকাৰণে মই এয়া ট্ৰেভেল ব্লগ তেনেকুৱা বনাব ষ্টাৰ্ট দিলোঁ। আৰু এতিয়া মই ইউটিউবত নতুন হয়, মই ইয়াৰ আগত মোৰ কোনো ব্লগিঙৰ মোৰ এক্সপিৰিয়েঞ্চ নাই, সেইকাৰণে মোৰ ভুল হ'ব পাৰে। আপোনালোকে মোক জনাব যে কোনখিনি মোৰ ভুল হৈছে, তেতিয়া মই শুধৰাই আকৌ ভাল কৰিব পাৰিম। আৰু যদি ভালো পাইছে, কিবা যদি মোৰ ভিডিঅ'ৰ পৰা আপোনালোকে যদি উপকৃত হৈছে, তেতিয়াও জনাব, কাৰণ পজিটিভ নিগেটিভ দুটা ক্ষেত্ৰতে মটিভেশ্যন পোৱা যায়। নেক্সট মানে ভাল কৰিবলৈ অলপমান উৎসাহ এটা পোৱা যায়। আৰু আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। এতিয়া আজি ক'ত গৈ আছোঁ মই কৈ আছোঁ। আজি মই গৈ আছোঁ আকৌ এখন নেশ্যনেল পাৰ্ক চাবলৈ। নেশ্যনেল পাৰ্কখন এটা কাৰণে ফেমাছ হয় যে ইয়াতে এটা কেভ ছিষ্টেম আছে, যিটো পৃথিৱীৰ সকলোতকৈ দীঘল কেভ ছিষ্টেম হয়। এইটো টোটেল 686 কিলোমিটাৰ দীঘল কেভ ছিষ্টেমটো হয়। আহক তেন্তে তালৈকে গৈ পেলাই আপোনালোকক লগ পাই আছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। এয়া আমি মেমথ কেভ নেশ্যনেল পাৰ্ক আহি পালোঁ। এইটো এণ্ট্ৰেঞ্চ হয়। এই যে মোৰ পিছত যে ৰাস্তাটো দেখিছে, এইফালেদি ভিজিটৰ চেণ্টাৰ যাব লাগিব। আমি ভিজিটৰ চেণ্টাৰ আহি পালোঁ। সেইফালে মোৰ পিছফালে যে ঘৰটো দেখিছে, তাতে আমি এতিয়া টিকেটটো ল'ব লাগিব, লৈ পেলাই টুৰটো কৰিব লাগিব। গোটেই গাড়ী পাৰ্ক কৰি থৈছে। আজি শনিবাৰ যে পূৰা মানুহ ভৰ্তি, ইয়াতে উইকেণ্ডত বহুত মানুহ হয়। ইয়াতে এনেকৈ টুৰবিলাকৰ টাইমটো লিখা থাকে। আমি সেই ডোমছ এণ্ড ৰিপষ্টন 3টা বজাৰ সময়টো লোৱাৰ চেষ্টা কৰিম। ভিজিটৰ চেণ্টাৰ আমি এতিয়া ভিতৰত সোমাম। বহুত মানুহ ভৰ্তি হৈ আছে। টিকেট কাউণ্টাৰ আহিলোঁ যদিও মানে আমি ডোমছ এণ্ড ৰিপষ্টনৰ টিকেট বিচাৰিছিলোঁ, নেপালোঁ। উইকেণ্ডত সোনকালে শেষ হৈ যায়। এতিয়া আমি ছেল্ফ গাইডেড টিকেটহে পালোঁ। এইটো মানে নিজে চাব লাগিব। ডোমছ এণ্ড ৰিপষ্টনত কি হয়, গাইড থাকে, গাইডে গোটেইখিনি টুৰ কৰাই বুজাই দিয়ে। এতিয়া আমি নিজে চাই পেলাই বুজিব লাগিব আৰু কি বুজি পাওঁ। এতিয়া মোৰ পিছফালে এইটো ছভেনিয়ৰ শ্বপ আছে, চাওঁ কি দিব পাৰোঁ। এয়া ভাবিছোঁ এনেকুৱা ফ্ৰিজ মেগনেট, এইটো মেগনেট নহয়, এইবিলাক কিবা কিবি পায়। মই এটা মেগনেট এটা ল'ম, মেমথ কেভ নেশ্যনেল পাৰ্ক লিখা। এনেকৈ কিবা এইটো মেগনেট পাইছোঁ। এইটো ভাল লাগে।
লাগিছে। ইয়াৰ পৰা এতিয়া আমি ষ্ট'ৰটো ষ্টাৰ্ট কৰিব লাগিব। এই তলৰ যে ৰাস্তাটো দেখিছে এইফালে চবফালে সেউজীয়াৰে ভৰি আছে এই নেশ্যনেল পাৰ্কখন। মই যদি এতিয়া মেমত কেভ নেশ্যনেল পাৰ্কৰ সংক্ষিপ্তভাৱে বিৱৰণ দিওঁ, মেমত কেভ নেশ্যনেল পাৰ্কখন চবফালে সেউজীয়া গছ গছনিৰে ভৰা। তাৰপিছত ইয়াত কিছুমান মুকলি পথাৰ আছে, লগতে গুহা আছে যিটো ইয়াৰে মেইন এট্ৰেকশ্যন হয়। আৰু এই গুহাটোৰ নাম মেমত কেভ। আৰু এই গুহাটো পৃথিৱীৰ সকলোতকৈ দীঘল গুহা হিচাপে এতিয়ালৈকে চিহ্নিত হৈছে। আৰু ইয়াৰ পাৰে পাৰে আছে এখন নদী যিখনৰ নাম হৈছে গ্ৰীণ ৰিভাৰ। আৰু নদীখনৰ উপৰিও ইয়াত কিছুমান নিজৰা আছে। এই গোটেইখিনি মিলিয়ে নাম হৈছে মেমত কেভ নেশ্যনেল পাৰ্ক। সেয়া আমি মেমত কেভৰ এণ্ট্ৰেঞ্চত আহি পালোঁ। এই মোৰ পিছফালে থকা ৰেঞ্জাৰ তেখেতে বুজালে যে ইয়াতে কিবা কিবি ডুজ এণ্ড ডোণ্ট আছে। যেনে মই ট্ৰাইপড আনিছোঁ, ট্ৰাইপডটো মাটিত থ'বলৈ মানা কৰিছে, হাততে ল'ব দিছে, ট্ৰাইপডডাল দীঘল কৰিব মানা কৰিছে। তেনেকুৱা কিবা কিবি নিয়ম তেওঁ বুজালে। আৰু ইয়াতে আহিয়ে বহুত ঠাণ্ডা ফিল হৈছে, ভিতৰত কিজানি আৰু ঠাণ্ডা হ'ব। আহক তেন্তে আমি গৈ থাকোঁ ভিতৰলৈ। এই চিৰিৰে এনেকৈ নামি যাব লাগে। তেখেতে বুজালে যে ইয়াতে 64টা চিৰি আছে আৰু 64টাৰে নামি যাব লাগিব 64টা ওপৰলৈকে। এই ওপৰৰ পৰা এনেকৈ পানী পৰি আছে, বহুত ঠাণ্ডা লাগিছে দেই। হেল্ল', কেভৰ ভিতৰখন আন্ধাৰ। ভিডিঅ' বনাই এতিয়া পৰি নগ'লে হয়। এনেকৈ ওপৰত নিজৰা আছে আৰু নিজৰাৰ পানীবোৰ এনেকৈ পৰি থাকে। আৰু তলত সেই চূণশিলৰ মাটি আছে, চূণশিলৰ মাটিখিনিয়ে পানীখিনি শুহি লয়। এইটো ওপৰত ইমান পোহৰ, আমি পিছফালে চাওক কিমান আন্ধাৰ। গৈ থাকোঁ এতিয়া ভিতৰলৈকে। আমি আহি থাকোঁতে গাইডজনীয়ে আমাক কৈছিলে যে ইয়াতে এটা ভাইৰাছ এটা আছে যিটোৱে নিগনিবিলাকক এফেক্ট কৰে, হিউমেন বডিক এফেক্ট নকৰে। আৰু ইয়াতে আমি এটা দুটা বাদুলি দেখিবলৈ পাম। এতিয়ালৈকে দেখা নাই বাৰু, বাট দেখিব পাম। ইয়াতে দেখিছেনে পানীৰ শব্দ শুনিছেনে? ওপৰৰ পৰা পানী পৰি আছে। ময়ো দেখা নাই বাৰু, বাট পানীৰ মাতটো শুনিছোঁ। এতিয়া মোৰ আগত এটা ডাঙৰ এৰিয়া এটা দেখিছোঁ তলত, বহুত ডাঙৰ যেন লাগিছে। চাই আহোঁ। এইটো এনেকৈ তলত কিবা ষ্ট্ৰাকচাৰ আছে। এয়া দেখিছেনে? এনেকৈ গাইডবিলাকে মানুহবিলাকক সেই ৰাস্তাটোৰে নিব পাৰিব। যিহেতু আমাৰ হাতত টিকেটটো নাই, তো আমি যাব নোৱাৰিম, আমি বেলেগ ৰাস্তাৰে যাব লাগিব। তেখেতে বুজাই বুজাই মানে লৈ যাব সেইফালেদি। আপোনালোকে ভিডিঅ'ত ধৰিব পাৰিছেনে কি নাজানো, কিন্তু কেভটো সাংঘাতিক ডাঙৰ হয়। এই গুহাটোত সোমোৱাই পেলাই এটা অদ্ভুত ধৰণৰ এটা চাইলেঞ্চ টাইপ ফিল হয়। আৰু লাখ লাখ বছৰৰ পৰাই গুহাটো আৱিষ্কাৰ হৈ হৈ আহিয়ে আছে, আহি পেলাই আজিৰ অৱস্থা পাইছে। আৰু বহুত ডিস্কভাৰ হ'বলৈ বাকীয়ে আছে। এতিয়া মই যদি এই গুহাটোৰ হিষ্ট্ৰীৰ কথা ক'বলৈ যাওঁ, এইটো 2000 BCৰ আগতে কিছুমান লোক ইয়াতে বসবাস কৰিছিলে। আৰু তেওঁলোকে গুহাটো খান্দি খান্দি তেওঁলোকে জিপছাম ওলাইছিলে, মানে জিপছাম নামৰ মিনাৰেলটো উলিয়াইছিলে। কিন্তু তেওঁলোকে এই মিনাৰেলটো কি কামত ইউজ কৰিছিলে তাৰে কোনো প্ৰমাণ, মানে একো হিষ্ট্ৰী নাই।
সেইটো জানিব পৰা হোৱা নাই এতিয়ালৈকে, কিন্তু পিছলৈ 1812 চনত US-ৰ সৈন্যবাহিনীয়ে এইটো খনি হিচাপে ব্যৱহাৰ কৰে আৰু ইয়াৰ পৰা কেলছিয়াম নাইট্ৰেট তেওঁলোকে খান্দি উলিয়ায় আৰু এই কেলছিয়াম নাইট্ৰেটৰ পৰা তেওঁলোকে বাৰুদ বনায়। সেইবোৰ তেওঁলোকে যুদ্ধৰ সময়ত ব্যৱহাৰ কৰিছিল। সেই যে তেতিয়া গাইডজনীয়ে এটা ডাঙৰ গ্ৰুপ এটাক বেলেগ এটা ৰাস্তাৰে আনিছিলে, তেওঁলোকে এইফালেদি আহি পালে আৰু আমি যিহেতু চেল্ফ গাইড টুৰ লৈছোঁ, তো আমাৰ ৰাস্তাটো হ'ল এইটো, কিন্তু আহি এণ্ড পইণ্ট একেই হয়। এই কেব ছিষ্টেমটোৰ টুৰ ষ্টাৰ্ট কৰা হৈছিলে 1980 চনত, 80ৰ পৰা, আৰু এই কেব ছিষ্টেমটো পৃথিৱীৰ সকলোতকৈ দীঘল কেব ছিষ্টেম হিচাপে এতিয়ালৈকে চিহ্নিত হৈছে। আৰু ইণ্টাৰেষ্টিং কথাটো হ'ল যে ছেকেণ্ড এণ্ড থাৰ্ড যিটো পৃথিৱীৰ ছেকেণ্ড এণ্ড থাৰ্ড লংগেষ্ট কেব ছিষ্টেম হয়, সেই দুটা যদি এড কৰা যায়, যিটো ডিষ্টেঞ্চ ওলাব সেইটোতকৈ এই মেমথ কেব ছিষ্টেমটো তাৰ দীঘলটো সেই দুটাতকৈ বেছি হয় আৰু ওলাব বাকীয়ে আছে। এইখিনি পইণ্ট আমাৰ টুৰটোৰ এণ্ড পইণ্ট হয়। ইয়াৰ আগত আৰু যাব নোৱাৰি, বন্ধ হৈ আছে ওপৰত। এয়া আমি ওলালোঁ আৰু কেবৰ পৰা। মোৰ ওপৰত মুধচটো দেখিছেনে? সেই হাতেৰে ঢকিয়ে পায়। মোৰতো অকণমানৰ কাৰণে লগা নাই আৰু মুধচত। এইখিনি চাওক, এতিয়া মই হালি যাব লগা হৈছে। মোৰ নিচিনা ওখ মানুহৰ অকণমান দিগদাৰেই হ'ব এইফালেদি যাওঁতে। ওলালোঁ আৰু কিবাকে। এতিয়াও চাইণ্টিফিক কেব এক্সপ্ল'ৰাৰসকলে গুহাটো অনুসন্ধান কৰিয়ে আছে, যাতে তেওঁলোকে আৰু ভিতৰলৈকে যাব পাৰে, আৰু কেবটো এক্সপ্ল'ৰ কৰিব পাৰে। লগতে ইয়াতে কিছুমান জীৱ আছে, সেই জীৱবিলাকৰ ওপৰতো তেওঁলোকে ষ্টাডি কৰি আছে। ইয়াতে কেবৰ ভিতৰখন আন্ধাৰ হয় কাৰণে ইয়াতে চকু নথকা মাছ এটা আছে, আৰু লগতে এটা মিছা মাছৰ নিচিনা এটা জীৱ এটা পোৱা যায়, আৰু লগতে ইয়াতে বাদুলি আছে, আৰু বাদুলিবিলাকৰ ওপৰতো তেওঁলোকে ষ্টাডি কৰি আছে। আৰু এতিয়ালৈকে কেভটো 686 কিলোমিটাৰ ডিস্কভাৰ হৈছে আৰু বহুত বাকীয়ে আছে। এতিয়া আমি বাহিৰত আহি পালোঁ। এতিয়াহে ভাল লাগিছে, ভিতৰত বহুত ঠাণ্ডা। চিৰিকেইটা বগাই ভাগৰ লাগি গৈছে। এতিয়া যে মোৰ পিছফালে দেখিছে, মই যে কৈছিলোঁ ভাইৰাছ থকা বুলি, তো এইফালে এনেকৈ জোতা কেইযোৰ চেনিটাইজ কৰিব লাগে। সেইবোৰে এটা ট্ৰেইল এটা আছে, অকণমান আগুৱাই গৈ চাই আহোঁ। ইয়াৰে এটা বস্তু ভাল লাগে যে চবফালে সেউজীয়া, দীঘলকৈ উশাহ এটা ল'লে বৰ ভাল লাগে। অলপমান আগুৱাই গৈ চাই আহোঁ। এই যে নদীখন দেখা পালে, তেনেকুৱা আণ্ডাৰগ্ৰাউণ্ড ৰিভাৰ মেমথ কেভ নেশ্যনেল পাৰ্কত কেইবাখনো আছে। আৰু এই নদীৰ ধাৰবিলাকৰ পৰাই পাথৰবোৰ কাটি কাটি লাখ লাখ বছৰৰ পৰা এই কেভ ছিষ্টেমটো বনিছে। এতিয়া আমি আহিলোঁ, নিজৰাটো চালোঁ। এতিয়া আমি অহা ৰাস্তাৰে গৈ এতিয়া আমি আধা মাইল যাব লাগিব খোজকাঢ়ি। তাৰপিছত আমি ভিজিটৰ চেণ্টাৰ যাম আৰু কিবা ইণ্টাৰেষ্টিং কিবা দেখিব পাওঁ নেকি চাওঁ। এতিয়া মই ভিজিটৰ চেণ্টাৰ আহি পালোঁ। পিছফালে এইটো ছ'ভেনিয়াৰ শ্বপ আছে। আজি ভিডিঅ'টো মই এইখিনিতে শেষ কৰিলোঁ। আপোনালোকে মেমথ কেভ নেশ্যনেল পাৰ্কখন চাই কেনেকুৱা পালে মোক জনাব, আৰু মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ লাইক কৰিব। ধন্যবাদ।